কি হয় চাওক মে মানে হ'ল প্ৰাৰ্থনা আৰু দাম মানে হ'ল মৃতক বা মৰি যোৱা উপৰিপুৰুষসকল আৰু ফি মানে হ'ল দেৱতা। তাৰমানে আহোমসকলে এইটো কথা বিশ্বাস কৰে যে তেওঁলোকৰ উপৰিপুৰুষসকল মৰি যোৱাৰ পিছত দেৱতাৰ শাৰীলৈ উন্নীত হয় আৰু স্বৰ্গৰ পৰা তেওঁলোকৰ নাতিপুতিসকলক মানে ৰক্ষণাবেক্ষণ দি থাকে। মানে কাহিনীটো হ'ল এনেধৰণৰ যে আহোমসকলৰ মতে স্বৰ্গৰ ৰজা লেংডন তেওঁৰে দুজন নাতি আছিলে, তেওঁলোকৰ নাম হ'ল খুনলুং আৰু খুনলাই। তেওঁলোক পৃথিৱীলৈ নামি আহিছিলে, মানে মৰ্ত্যত শাসন কৰিবৰ কাৰণে নামি আহিছিলে স্বৰ্গৰ পৰা, আৰু তেওঁলোকৰ পৰাই গোটেই আহোমৰ জাতিটোৰ সৃষ্টি হৈছে বুলি আহোমসকলে বিশ্বাস কৰে। গতিকে আহোমসকলে নিজকে স্বৰ্গৰ ৰজা লেংডনৰ বংশধৰ বুলি ভাবে। আৰু সেইকাৰণে কি হয়, আমাৰ মেডাম মেফিত তেওঁলোকে প্ৰাৰ্থনা জনায় আৰু আশীৰ্বাদ বা জন্মিং বিচাৰে সেই উপৰিপুৰুষসকলৰ পৰা। আহোমসকলে কিন্তু এটা কথা বিশ্বাস নকৰে যে মানুহ পুনৰ জন্ম লাভ কৰে। তেওঁলোকে এটা কথাই বিশ্বাস কৰে যে তেওঁলোকৰ উপৰিপুৰুষসকল মৰি যোৱাৰ পাছত দেৱতাৰ শাৰীলৈ উন্নীত হৈ স্বৰ্গতে থাকি যায় আৰু তাৰ পৰাই আমাক আমাৰ অভিভাৱকত্ব গ্ৰহণ কৰে। lóc lóc năm giờ đi giờ lại hít hút hít này ra mô phi cặp sáng áo pha trong bồ bì nam áo pha trong bồ bì đi cháu nu cháu cậu cháu nu cháu cậu mà nãy bà bán thì mẹ đám mẹ phi định nó thì nãy Manko kun ku punyo kubau puyen aliki hai manko itu pit pasti sebab hai sip hai neo kun pad pit ko leng ko hiti ya itu nam in ko jarai benai pit pasti ang pun manko ibu namun banok kan isen itu Musuh tahu, musuh bang, musuh buka sebab, jika mau nak mahu tahu kasih asyik penolong boleh, asyik penolong boleh. নগৰবিলাক ঘৰটোৰ পৰা আনিছে নহয়, কিবা যদি অসুধি আছে পানী দ্বাৰা মানে শুদ্ধ কৰি লৈছে। সেইটোৱে নিয়মটো, সেইটোৱে। পানী শেষ কৰি নেপেলাবা, অকণমান ৰাখিব লাগিব। আৰু নহ'লে ঘটি আছে যদি পানী সেইটো আমাক লাগিব, সেইটো অকণ অকণ তোমালোকে খাই নহয়, ইজনে ইজনে দিব লাগে। আমাৰ উপৰিপুৰুষসকলৰ কাৰণে এতিয়াৰ দিনত
যি উপাচাৰ দি পূজাটো কৰিছিলে আমিও সেই উপাচাৰতে আমি পূজা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে দেখিছে আমাৰ আঠখন বহুহে আমি যিটো পাণ দিছোঁ সেইটো হ'ল খাওখাম জলদেৱতা। তাৰপিছতে আছে আইৰণ জলদেৱতা। যদি পানীয়ে মানুহৰ প্ৰাণ, যদি পানী নাথাকে পৃথিৱীত কোনো প্ৰাকৃতিক জীৱ থাকিব নোৱাৰে। সেয়ে পানী হ'ল আমাৰ সকলোৰে উপাস্য দেৱতা। সেইকাৰণে আমি পানী গৰাকী আমি পূজা তাৰপিছতে লেংদেৱ আইলেংদেৱ। আই মানে ডাঙৰ, লেং মানে পৃথিৱী, দেৱ মানে পৃথিৱী। তাত পৃথিৱীৰ বিশ্ব, পৃথিৱী যদি নাথাকিলেহেঁতেন আমি এই পৃথিৱীত জীৱ মানৱ কোনো জীয়াই থাকিব নোৱাৰিলে। সেয়ে আমি পৃথিৱীত শ্ৰেষ্ঠ জ্ঞান কৰি বিশ্বাস বৰকৈ নকৰে, দেৱতাসকলকে বিশ্বাস কৰে। দেৱতাসকলকে পূজা কৰে, ঈশ্বৰৰ নাম কিছুতো লয়। সেইকাৰণে আমি আমাৰ তাইসকলৰ শ্ৰেষ্ঠ পুৰুষ লেংডন মানে ভগৱান, আমি যাক ভগৱান বুলি কোৱা হয়, অদৃশ্য শক্তি। যিটো অদৃশ্য শক্তিৰে জীৱ জংগম প্ৰতিপালন কৰি আছে। আমি সেইকাৰণে লেংডনক শ্ৰেষ্ঠ আসন দিওঁ। তাৰপিছত আছে চিতলাম চাম। এই যে আমাৰ চিতলাম চাম মানে সকলো অধিকাৰী দেৱতা। তাৰপিছতে আছে মাটিৰ দুখন আসনৰ কথা কৈছে। মাটিৰ দুখন আসন আছে। এখন হ'ল ৰাখি হাত। দেৱতাসকলৰ দুটা শ্ৰেণী আছে, প্ৰত্যেকৰে দুটা শ্ৰেণী আছে, এটাৰ ভাল আৰু এটা বেয়া। এই প্ৰথমৰ যিখন পাক আছে তাত আমাৰ মানৱ কল্যাণৰ কাৰণে যিসকল দেৱতাই আমাক সহায় কৰে তেখেতসকলে আমি এখন পাক আগবঢ়াইছোঁ। তাৰপিছত গছপুলি ৰুই থোৱা যিজন আছে তাত আমাৰ যিখিনি উপদেৱতা বেয়া পিছত আমি তাৰে অলপ অলপ যিখিনি প্ৰসাদ আনি আমি সকলো জ্ঞান প্ৰসাদ হিচাপে তাক আমি ব্যৱহাৰ কৰিছোঁ। এতিয়া অক্ষয় মানে আমি দেখি যে এই যে চাকি জ্বলাইছোঁ, চাকি দি আনিছিলে অসমলৈ। চাওক, এয়া আহিছিলে 1228 চনত যেতিয়া চুকাফা অসমলৈ আহিছিলে। তেতিয়া তেওঁৰ লগতে এজন বুৰঞ্জী লিখক আহিছিলে। তেওঁৰ নামটো আপোনালোকে হয়তো শুনিছে। তেওঁৰ নাম হ'ল মোন মাই। দেওধাই আছিলে তেওঁ। তেওঁৱেই এই পূজাভাগ সুদূৰৰ পৰা অসমলৈ লৈ আহিছিলে। যিখন পূজা প্ৰথমতে পতা হৈছিলে ক'ত জানেনে? টিপামৰ বুঢ়া ডাঙৰীয়া থানত। আৰু তেতিয়াৰ পৰা যেতিয়া পতা হৈছিলে কোনো নিৰ্দিষ্ট তাৰিখ নাছিলে যদিও বৰ্তমানত জানুৱাৰী মাহৰ 31 তাৰিখে পতা হয় ইংৰাজী বছৰৰ হিচাপত। এই মেডাম মেফিত 8কোণীয়া ফি বা মন্দিৰৰ নিচিনা এটা বনাই লয়। তাতে 8খন মেহেঙা বা শৰাই দি লেংডনৰ প্ৰমুখ্যে 8জন ফি বা দেৱতাক পূজা দিয়া হয়। কিন্তু এতিয়া হয়তো জেগাই জেগাই নীতি নিয়মবোৰ চেঞ্জ হ'ব পাৰে। ইয়াতো হয়তো হৈছেই। আৰু এই মেডাম মেফি 3 প্ৰকাৰে সাধাৰণতে পালন কৰা হৈছিলে আগতে। এটা হ'ল ৰাজহুৱাভাৱে, ৰজা দেশ আৰু প্ৰজাৰ মংগলৰ বাবে পতা হৈছিলে। আকৌ ঘৰুৱাভাৱে খুব ডাঙৰকৈ যদি পাতে তেতিয়াহ'লে 5খন মাইহাং আপোনালোকে চিনি পায়। সেয়া হ'ল বানকাঁহী। আগতে বুঢ়াবিলাকে ভাত খাইছিলে, আজিকালি তাৰ প্ৰচলন নাইকিয়াই হ'ল। তেনেকুৱা বানকাঁহী 5খন দিয়া হয়, মাইহাং বুলি কয়। আৰু সৰুকৈও পতা হয় ঘৰত, তাত 3খন মাইহাং দিয়া।
কৃষ্ণ কৃষ্ণ নহ'ব তাৰমানে ভগৱানে হয় কি হয় ন জ্বলালো সিফালে আপোনালোকৰ ওচৰতে আগতে পৰিব লাগে দেই আগতে যাব লাগিছে আমি আমাৰ খাওঁ কাম জলদেৱতা আমি লেনদেনত ভগৱান ভগৱানৰ পৰা পূজা কৰা হয় তাৰপিছত আমি আমাৰ আনি নহ'লে আমাৰ চাউলো চাউকাও চাউলো চাউকাও পিঠা খাম চাগুন কাঠাও খাম চেকেন পুৰি ডাঙৰি গা ডাঙৰি বুঢ়াই গাতাই ত নাম খেতাং খাম খাংলাই Bye.
cháu đu chào cậu ơi, cháu đu chào cậu ơi, đừng có đâu, đừng có mình cháu chưa được đâu, đừng đó vào dân được đâu, đừng đó cũng tính là tiền văn đó ra rồi chờ quả ta đã dân người ta đôi chào cậu cháu đu chào cậu ơi, cháu đu chào cậu ơi, đừng hiểu chứ tin cái gì bán đi chỉ là tại đây thì buổi siêu con ini aku tidak tahu ya bisa dah yang lu sekarang aku ni baru saja aku kok kita ni kok